তিনকণা নামৰ এবিধ সৰু আকাৰৰ নিশাচৰ চৰাই প্ৰজাতি। ইংৰাজীত এই চৰাইবিধৰ নাম ইণ্ডিয়ান নাইটজাৰ। আৰু এই সুন্দৰ চৰাই প্ৰজাতি কাকপথাৰ স্থিত কাচিজান গাঁৱত দেখিবলৈ পোৱা গৈছে। এনেদৰে ভয় খালে কেনেকুৱা কৰে চাব হা। আৰু এই চৰাই প্ৰজাতিটোৱে গধূলি সময়ত আৰু ৰাতিপুৱাৰ এই আগমুহূৰ্তত ক্লিক ক্লিক ধৰণেৰে মাত মাতে। এই মাতটো সাধাৰণতে এই বৰফাবৃত হ্ৰদবিলাকত যে শিল পৰে, শিল পৰিলে যিটো শব্দ শুনা যায় ন, তেনেকুৱা দৰে চৰাইটো কান্দিলেগেনে তেনেকুৱা শুনা যায়। আৰু এই চৰাই প্ৰজাতিটো সংৰক্ষণৰ কাৰণে কাচিজানবাসীৰ স্থানীয় ৰাইজে সম্পূৰ্ণ সজাগ হৈ উঠিছে। ইতিমধ্যেও বহু সংখ্যক পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই প্ৰজাতিৰ চৰাইবিধে। আপুনিও আহি চাই যাবহি পাৰে, বেছি দূৰৈত নহয়, কাকপথাৰৰ কাচিজান গাঁৱত। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।